জি জি স্টার্ট করিম অকনির গণিত প্রথম শ্রেণীর ৫ম নম্বর পাঠ্য ৫ নম্বর পাঠ্য ৫ নম্বৰ পাঠটো হ'ল বিয়োগ ইয়াৰ আগৰখিনিত কি কৰিছোঁ যোগ কৰাইছোঁ আকৃতি কৰাইছোঁ ১ৰ পৰা ৯ লৈ সংখ্যাৰ ধাৰণা কৰিছোঁ প্ৰাক গাণিতিক ধাৰণা কৰাইছোঁ সলভ হৈ গৈছে এতিয়া ৫ নম্বৰটো ষ্টাৰ্ট কৰিম আজি ষ্টাৰ্ট কৰিম পাৰ্ট নম্বৰ 5 বিয়োগ ইয়াত সাধাৰণ এটা ধাৰণা দিব যে বিয়োগ কেনেকৈ কৰিব পাৰি ইয়াত দিছে এটা গদ্য নিচিনাকৈ লগে ভাগে গাঁও আহা ফুলনি এখনত ৫টা পখিলা আছিল মৌ চুহি মৌ খাই তাৰে ৩টা গল উৰি উৰি ৫টা পখিলাৰ ৩টা গলে কেইটা থাকিল কোৱা তৎক্ষণাৎ কোৱা আৰু ফটফটকৈ কোৱা যদি ভালদৰে বুজি পোৱা ছবি চাই কোৱা ফুলনিত কেইটা পখিলা আছিল কেইটা পখিলা উৰি গল ফুলনিত কেইটা পখিলা থাকিল কিমানটা আছিল কিমানটা থাকিল এটা দুটা তিনটা চাৰিটা ইয়াত চাৰিটা আছিল এটা দুটা তিনটা এটা গল এটা আঁতৰি গল থাকে কিমানটা তিনিটা ছটা আছিল দুটা আঁতৰি গল থাকিল চাৰিটা কেইটা বাকি থাকিল চাওঁ আহা এটা দুটা তিনিটা এটা দুটা এটা ভাঙিলে তেন্তে তিনটা বদল এটা ভাঙিল থাকিল এটা দুটা এটা দুটা আছে ইয়াত তিনিটা বেলুন দুটা ফাটিল থাকিল এটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটা দুটা তিনটা এটা দুটা তিনটা তিনিটা ভাল আছে আৰু তিনিটা ভাঙিলে থাকিল কেইটা তিনিটা ৮টা পেন্সিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তাৰে 4টা ভাঙিলে এটা দুটা তিনটা 4টা ভাঙিলে আৰু কেইটা থাকে 4টা থাকে এটা স্টার দিছে কমি যোৱা বা দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে বিয়োগ এইটো মনত ৰাখিব যে কমি যোৱা বা দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে বিয়োগ চিন এই চিনেৰে বুজোৱা হয় বিয়োগ কৰোৱা এটা দুটা তিনিটা ইয়াত কি আছে এটা দুটা তেন্তে 5টা মাইনাস 2টা সমান সমান 3টা এই টোটাল কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ইয়াত 8 হ'ব ইয়াত দাগলা কেইটা আছে এটা দুটা তিনটা চাৰিটা ইয়াত 4 হ'ব তেন্তে ইয়াত থাকিব 4 ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা তেন্তে ইয়াত হ'ব 9 ইয়াত আছিলে 3 এইটো 3 টকাটা আছিলে তেন্তে কিমান হ'ব 6টা ইয়াত কেইটা আছে এটা দুটা তিনটা চাৰিটা তেন্তে ইয়াত 4 হ'ব এটা কাটা আছে এইটো 1 হ'ব ইয়াত 3 হ'ব ইয়াত আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তেন্তে ইয়াত হ'ব 7 ইয়াত এটা কাটা আছে 1 ইয়াত হ'ব 6 1 2 3 4 5 6 7 ইয়াত হ'ব 7 কাটা কেইটা আছে 3টা ইয়াত হ'ব 3 ইয়াত হ'ব 4 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইয়াত হ'ব 6 ইয়াত হ'ব 1 ইয়াত হ'ব 5টা 1 2 3 4 5 ইয়াত হ'ব 5 কাটা কেইটা এটা দুটা তিনটা চাৰিটা ইয়াত হ'ব 4 তেন্তে ইয়াত 1 হ'ব 1 আৰু 1 minus 1 is equal to 1 3 minus 1 is equal to 2 2 minus 3 বিয়োগ 2 এটা হ'ব 1 6 বিয়োগ 1 এটা হ'ব 5
5 বিয়োগ 4 এটা হবে 1, 4 বিয়োগ 2 এটা হবে 2, 5 বিয়োগ 2 এটা হবে 3, 7 বিয়োগ 2 এটা হবে 5, 7 বিয়োগ 1 এটা হবে 6, 6 বিয়োগ 2 এটা হবে 4, 7 বিয়োগ 3 এটা হবে 4, 8 বিয়োগ 4 এটা হবে 4। আমি এনে ধরেও বিয়োগ করব পারি, কিনে ধরে 5 উপরের দিকে না 3 তলের দিকে না এটা মাইনাস চিন দিল, দিয়ার পিছত ইয়াত 2 হব। চাই এটা 2টা 3টা 4টা 5টা দাগ দিল, দিয়ে কিনে কেইটা ভাগ যায় এটা কাটি দিলে হয় 3টা, এটা কাটি দিলে বিয়োগ করো আহা, বিয়োগ করো আহা। 3 2 বিয়োগ করলে 1 থাকিব, 5 লগত 4 বিয়োগ করলে এটা থাকিব, 7 লগত 5 বিয়োগ করলে ইয়াত কেইটা থাকিব 4টা থাকিব, এটার লগত 6 এটা 2 থাকিব, 5 এটা 3 এটা 3 এটা 4 এটা কিমানটা থাকিব 2টা। বাকি থকা বস্তুবোৰ মাইনাস হৈ কিনে কিমান থাকিব এইটো লিখিব লাগিব। তোমালোকে বিচাৰা ইয়াত কেইটা আছে 4 বিয়োগ 1 তে 1 2 3 4 এটা দিব লাগে, এইটো কাটি দিয়া, এটা 2টা 3টা ইয়াত 3 হ'ব। তো 6 5 1 2 3 4 5 6 কিন্তু 5টা, এটা 2টা 3টা 4টা 5টা থাকে কেইটা এটা, কিন্তু ইয়াত 1 8ত ইয়াত 7 হ'ব, এটা কিমান হ'ব 7 হ'ব। উত্তৰ দিওঁ আহা। 1 নম্বৰ, গছৰ ডালত 4টা চৰাই আছে, তাৰে 2টা উৰি গ'ল, ডালত কেইটা থাকিল? 4টাৰ ভিতৰত 2টা উৰি গ'ল, থাকিল 2টা। এটা পুখুৰীত 8টা ৰাজা আছে, তাৰে 4টা উৰি গ'ল, পুখুৰীটোত কিমানটা ৰাজা থাকিব? 8টাৰ ভিতৰত 4টা গ'ল, এইটো 4টা থাকিব। 3 নম্বৰ, পাচি এটাত 7টা আম আছে, তাৰে 5টা ফুলুৱে ভগাই ল'লে, পাচিত কেইটা আম থাকিব? 7টা আম আছে, 5টা ফুলুৱে ভগাই ল'ল, তেন্তে থাকিব 2টা। ৰূপাহীৰ হাতত 9ডাল পেঞ্চিল আছে, তাৰে 5ডাল তৰক দিলে, তাৰে 5ডালক তৰক দিলে, ৰূপাহীৰ হাতত কিমানটা থাকিব? 9টা 5টা এতিয়া 4টা থাকিব। চাওঁ আহা, কি ধৰণে বিয়োগ কৰিলে ফুলৰ মাজত থকা সংখ্যাটো পাম। আগৰ চেপ্টাৰটোত যোগ কৰাৰ সময়ত এনেকুৱা আছিলে, ইয়াত দিছে বিয়োগ, তাতে যোগ আছিলে ইয়াত বিয়োগ, কেনেকৈ আমি 2 পাম সেইটো লিখিব লাগিব। ইয়াত 2 কি পাম যে 4 মাইনাস 2 পাম, 5 বিয়োগ 3 ইয়াত 2 পাম, ইয়াত 4 পাব লাগে 9, তেন্তে কি দিছে ইয়াত 6 0 6 2 ইয়াত 4 পাম, আৰু 4 পাব কি হলে 7 মাইনাস 3 4 পাম, ইয়াত 4 পাব। এইখিনি আর কথা। শিক্ষকে ছাত্রছাত্রীসকলক বৃত্তাকৃতিত বহিবলৈ দি প্ৰথমে এগৰাকীক কেইখিনিমান তল ছৰা গছৰ তলত দিব, 1ৰ পৰা 9 খিলাৰ ভিতৰত আন এগৰাকীক প্ৰথম গৰাকীৰ পৰা খিলামান পাত আঁতৰাই দিবলৈ ক'ব, আৰু তৃতীয় গৰাকীক প্ৰথম গৰাকীৰ হাতত কেইখিলি পাত থাকিল ক'বলৈ এনেকৈ আগবাঢ়ি যাব।